रायजोआव सिखावनि उदखारा बांबोनो हमदों। तामुलपुराव सिखाव खावनाय गंसे स्कुटिखौ बोखांनो हादों। आसाम पुलिसा ड्राग्स, उन्दै बैसोआव हाबा लानाय आरो सिखावफोरनि हेंथायै गोख्रों हाबाफारि लाबोबाय थानाय समनि गेजेरावनो थांनाय हराव खावना लाबोनाय गंसे स्कुटिजों लोगोसे सासे सिखावखौ तामुलपुर पुलिसा हमनो हायो। गुवाहाटीनिफ्राय खावना लाबोनाय AS01EK 7801 नम्बरनि गंसे स्कुटिखौ तामुलपुर पुलिसा रङियानि 2 नं वार्डनिफ्राय बोखांनो हायो। लोगोसे दैमु सरगियारि मुंनि सासे गारि सिखावखौबो पुलिसा खायो। खावना लाबोनाय गारिया गुवाहाटीनि एडभोकेट जयराम गिरिनि होननानै मिथिनो मोननाय जादों। पुलिस बिबानगिरि मइदुल इस्लाम आरो पलिन कलितानि दैदेननायाव लानाय सिग्रोमनाय हाबाफारिनि गेजेरजों खावना लाबोनाय गारिजों लोगोसे सिखावखौ हमनो हायो। আমাৰ তামুলপুৰ আৰক্ষী মহোদয়ৰ মানে নেতৃত্বত আমাক মানে মহোদয়ে আমাক চুৰি বাইকবিলাক উদ্ধাৰ কৰি আমাক এটা অৰ্ডাৰ দিছিলে আৰু আমি যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ। আমি এখন চুৰি স্কুটি হুণ্ডা স্কুটি এখনৰ আমি ৰঙিয়াত সম্ভেদ পাইছিলোঁ যে সেইখন স্কুটি চুৰি হয় বুলি, কিন্তু আমি সঠিক হ'ব পৰা নাছিলোঁ। আমি আমাৰ চোৰাংচোৱা নিয়োগ কৰি সেইখন স্কুটি সঁচাকৈ চুৰি হয় নে নহয় আমি চোৰাংচোৱাৰ দ্বাৰা জানিব চেষ্টা কৰিছিলোঁ। আৰু আজি আমি যেতিয়া সঠিকভাৱে জানিলোঁ যে সেইখন সঁচাকৈ চুৰি বাইক হয়, চুৰি বাইক হোৱাত আমি ৰঙিয়াত গৈ কিনে আমাৰ ৰঙিয়াৰ ৱাৰ্ড নম্বৰ 6ত আমাৰ বৰেণ বড়ো ভাৰতীয় হিচাপে আছে 6 নম্বৰ ৱাৰ্ডত বৰেণ বড়ো চন অফ দীপেন বড়ো ভিলেজ ৱাৰ্ড নম্বৰ ৰঙিয়া 6 তেখেতৰ ঘৰত বাৰাণ্ডাত এখন বাইক স্কুটিখন আমি উদ্ধাৰ কৰিলোঁ। উদ্ধাৰ কৰি আমি লগে লগে ভাঙৰ পিয়াছৰ লগত যোগাযোগ কৰিলোঁ। ভাঙৰ পিয়াছৰ যোগাযোগ কৰি গম পালোঁ যে এইখনে সেই ভাঙৰ পিয়াছ কেছ নম্বৰ 86/22 আণ্ডাৰ ছেকশ্যন 379 IPC AS01EK 7801 হুণ্ডা এক্টিভা 6G বাইক হয়। যেতিয়া আমি সঠিকভাৱে জানিলোঁ যে এইখন বাইকে সেইখন বাইক হয়, তেতিয়া আমি বাইকখন উদ্ধাৰ কৰিবৰ কাৰণে যৎপৰোনাস্তি আমি চেষ্টা কৰিলোঁ আৰু আমি এই বাইকখন উদ্ধাৰ কৰি আমাৰ গান্ধীবাৰী আউটপোষ্টলৈ লৈ আহিলোঁ। আমি এইখন বাইকৰ সংকটত আমাৰ এজন সন্দেহ হৈছিলে মানুহ এজন, তেখেতৰ নাম দৈমু স্বৰ্গীয়াৰী। আমি তেখেতক আমাৰ থানাৰ ইয়াৰ মানে হেফাজতত ৰাখিছিলোঁ। যেতিয়া আমি বাইকখন উদ্ধাৰ কৰি গম পালোঁ যে এইখনেই ইয়াৰ বাইক হয়, দৈমু স্বৰ্গীয়াৰীৰ বাইক হয়, তেতিয়া আমি তেখেতক ৰাখি থৈ দিছোঁ। আৰু বাইকখন উদ্ধাৰ কৰি অনাৰ পিছত আমি তেখেতক সুধিছোঁ তেখেতৰ এইখন বাইক হয় নে নহয়। তেখেতেও স্বীকাৰ কৰিছে এই বাইকখন তেখেতৰে হয়। এতিয়া যিহেতু এই চুৰি বাইকখনৰ কেছটো ভাঙৰ পিছত চলি আছে, এতিয়া ভাঙৰ আৰক্ষী আহিয়ে বাইকখনৰ লগতে আমি যিটো সন্দেহ কৰা মানে একুজ তেখেতসকলে আহি পেলাই ইয়াৰ পৰা লৈ যাব।